আজি গৰমটো দেখি ঠিক কৰিলোঁ দিনত মাছৰ টেঙা এখনকে খাওঁ। সেয়েহে মাছ অকণ আনি বিলাহী আৰু আলু কাটি ৰেডি কৰি ল'লোঁ। প্ৰথমতেই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ল'ৰা ছোৱালী দুটাই আকৌ মাছৰ পেটি নহ'লে খাবলৈকে নিবিচাৰে। মাছখিনি ভালদৰে ফ্ৰাই হোৱাৰ পাছত সেই তেলখিনিতে পাঁচফোৰণ আৰু শুকান জলকীয়া কেইটামান দি সাজু কৰি ল'লোঁ। তাৰ পিছতে কাটি থোৱা আলুখিনি তাত অলপ অলপকৈ দি ফ্ৰাই কৰি ল'লোঁ। আলুখিনি ফ্ৰাই হোৱাৰ পিছত তাত নিমখ, হালধি আৰু জলকীয়া গুড়ি দিলোঁ। তাৰ পিছতে কাটি থোৱা বিলাহীখিনিও তাত অলপ অলপকৈ দি দিলোঁ। এতিয়া গোটেই বস্তুখিনি হেতাৰে লৰাই ভালদৰে মিলাই ল'লোঁ। তাৰ পিছত সেইখিনি ভালদৰে সিজিবৰ কাৰণে ঢাকনিখন অলপ দেৰি মাৰি দিলোঁ। আৰু ঢাকনি খুলি দেখোঁ সেইখিনি ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া হেতাৰে লৰাই বিলাহীখিনি আৰু অলপমান ভালদৰে মিহি কৰি ল'লোঁ। এতিয়া তাত জোখমতে পানী দি ভালদৰে উতলিবলৈ দিলোঁ। আৰু অলপ পিছত যেতিয়া সেইখিনি ভালদৰে উতলিল, ফ্ৰাই কৰি থোৱা মাছ কেইপিচমান তাত দি দিলোঁ। আৰু এতিয়া উতলি মোৰ মাছৰ টেঙাৰ আঞ্জা ৰেডি। আজি এই গৰমত আঞ্জাখন খাই নিশ্চয় ভালেই লাগিব।